নমস্কাৰ আৰকে নিউজ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত অসমৰ লাখ লাখ মানুহৰ বাবে দিবলৈ লৈছোঁ কেইবাটাও ডাঙৰ খবৰ, কিয়নো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপুনি এইটো মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেন্তে একেলগে লাভ কৰিব দুটা কিস্তিৰ টকা। লগতে আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত 10,000কৈ টকা সোমাই গ'ল। আপোনাৰ সমষ্টিত 10,000 টকাৰ চেক পাইছে নে নাই কমেণ্ট কৰি নিশ্চয় জনাই দিব। লগতে দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। মাজত মাত্ৰ আৰু 4 দিন বাকী আছে। ইয়াৰ ভিতৰতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা PM কিষাণৰ 21 নং কিস্তিৰ ধন লাভ নকৰে। PM কিষাণৰ 21 নং কিস্তিক লৈ ভাল খবৰ আহি পৰিছে। লগতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি প্ৰতিমাহে লাভ কৰিব 1000কৈ টকা। মই সবিশেষ জনাই আছোঁ, সেয়েহে ভিডিঅ'টো অলপো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকক। আজিৰ প্ৰথমটো খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হাতত মাত্ৰ আৰু 4 দিন বাকী আছে। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। যদি এইকেইটা আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, কিয়নো এইকেইটা আঁচনিৰ টকা আপোনাৰ একাউণ্টত পোৱা নাই নেকি। 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব এই ধন। হয়, 7 অক্টোবৰত আপোনাৰ একাউণ্টত টকা সোমাইছেনে? যদি টকা সোমোৱা নাই তেন্তে 10 তাৰিখে লাভ কৰিব ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ ঘোষণা কৰিছে। শীঘ্ৰে কৰি লওক KYC আপডেট। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন। মুঠ একেলগে 6টা আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। কিন্তু মনত ৰাখিব, 10 তাৰিখে ৰেচন লাভৰ অন্তিম দিন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে ভাল খবৰ, কিয়নো 10 তাৰিখে আপুনি ল'ব লাগিব ৰেচন। 10 তাৰিখৰ পিছত আপুনি কিন্তু ৰেচন নাপাব। 1ৰ পৰা 10 তাৰিখৰ ভিতৰত চৰকাৰী ৰেচন ল'ব লাগিব। ৰেচন কাৰ্ড থাকিলে মুঠ 4বিধ সামগ্ৰী লাভ কৰিব আপুনি। চাউলৰ লগতে লাভ কৰিব চেনি, দাইল আৰু নিমখ। 10 তাৰিখৰ আগতেই আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। লগতে ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টত কিবা সমস্যা আছে অতি শীঘ্ৰেই সমাধান কৰক। 10 তাৰিখে সকলো আঁচনিৰ টকা সোমোৱাই দিব আপোনাৰ একাউণ্টত। সেয়েহে যদি একাউণ্টত কিবা সমস্যা আছে অতি শীঘ্ৰেই সমাধান কৰি লওক। আজিৰ পৰৱৰ্তী খবৰটো হৈছে দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰেই কৰি লওক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন। আজি PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক eKYC। যদি আপুনি এতিয়াও eKYC কৰা নাই তেন্তে eKYC কৰাটো বাধ্যতামূলক। তালিকাত নাম আছেনে নাই চাবলৈ মুকলি হ'ল ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ বাৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক 155261 নম্বৰ অথবা 1800115526 নম্বৰ। আৰু আন এটা নম্বৰ হৈছে 0112338109 নম্বৰ। আপোনাৰ যদি কিবা সমস্যা আছে তেন্তে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত এইকেইটা নম্বৰত যোগাযোগ কৰিব পাৰিব। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত কেতিয়া PM কিষাণৰ 21 নং কিস্তিৰ টকা সোমাব? নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ 21 নং কিস্তিৰ ধনৰাশি। যিহেতু 4,000 কৃষকৰ একাউণ্টত চৰকাৰে আগতীয়াকৈ ধন প্ৰদান কৰিছে আৰু বাকী কৃষকৰ একাউণ্টত নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত PM কিষাণৰ 21 নং কিস্তিৰ টকা প্ৰদান কৰিব পাৰে। এনেধৰণৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।